সঁচাকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে ছাত্ৰ-ছাত্ৰীসকলক স্মাৰ্টফোন দিয়াৰ কথা। এটা কোনবোৰ ছাত্ৰ-ছাত্ৰীক বা কি নিয়মাৱলী তাকে আজি চমুকৈ এই ভিডিঅ'টিত তোমালোকক মই কম বুলি ভাবিছো। ইয়াৰ উপৰি তোমালোকক এই খবৰটিত মই কম যে ক্লাছসমূহ কেতিয়াৰ পৰা আৰম্ভ হ'ব মানে ক্লাছ 6, 7, 8, 9, 10, 11, 12 আৰু ডিগ্ৰীৰ BSc, BCom বা BA ফাৰ্ষ্ট সেমিষ্টাৰ, থাৰ্ড সেমিষ্টাৰ, ফিফথ সেমিষ্টাৰৰ ক্লাছসমূহ কেতিয়াৰ পৰা আৰম্ভ হ'ব বা কি নিয়মাৱলী থাকিব তাৰ বিষয়েও এই নিউজটোত বা এই ৰিপৰ্টটোত দিয়া আছে। এখন হৈছে দৈনিক জনমভূমি অসমীয়া দৈনিক বাতৰি কাকত আৰু এখন পাব্লিছ হৈছে 28 অক্টোবৰত আৰু ইয়াতে সেই খবৰটি আছে, ভাল খবৰটি তোমালোকক যিটো মই ক'বলৈ ইচ্ছা কৰিছোঁ। ইয়াত চোৱা, অনলাইন যোগে পাঠ গ্ৰহণ কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন দিব চৰকাৰে, মুখ্যমন্ত্ৰীৰ উদ্যোগত। আৰু ইয়াত কি লিখা আছে তাকে ডিটেইলছ পঢ়ি শুনোৱা তোমালোকক, যদি তোমালোকে পেপাৰখনত এই ৰিপৰ্টটো পোৱা নাই। ইয়াত লিখা আছে, অনলাইনৰ জৰিয়তে পাঠ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ অভিভাৱকক চৰকাৰে দিব স্মাৰ্টফোন। শিক্ষাদানত ডিজিটেল মাধ্যম অপৰিহাৰ্য হৈ পৰাত অভিভাৱকক স্মাৰ্টফোনৰ দৰে সঁজুলি প্ৰদান কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰমানে নিৰ্দেশটো অভিভাৱকক দিয়া নাই, শিক্ষা বিভাগক দিছে যাতে ছাত্ৰ-ছাত্ৰীসকলক যাতে স্মাৰ্টফোন দিয়ে। অহা 2 নৱেম্বৰৰ পৰা 6ষ্ঠ শ্ৰেণীৰ ওপৰৰ শ্ৰেণীসমূহত পাঠদান আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে তোমালোকে গম পাইছা যে 2 নৱেম্বৰৰ পৰা 6ষ্ঠ শ্ৰেণীৰ ক্লাছ 6ৰ ওপৰৰ শ্ৰেণীসমূহৰ পাঠদান আৰম্ভ হ'ব। গতিকে তাৰে আগে এই খবৰটো দিছে। ইয়াত বিশেষভাৱে উল্লেখ কৰা আছে যে আজি শিক্ষা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে দিছপুৰত হোৱা এখন বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে বিদ্যালয়সমূহত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰসমূহ শীঘ্ৰে স্থানান্তৰ কৰিবলৈও নিৰ্দেশ দিছে। উল্লেখযোগ্য যে শিক্ষা বিভাগে প্ৰস্তুত কৰা সুনিৰ্দিষ্ট কাৰ্যবিধি অনুসৰি অহা 2 নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়সমূহৰ 6ষ্ঠ শ্ৰেণীৰ, এইখিনি হ'ল মেইন পেজটো। নেক্সট কথাখিনি আছে 8 পৃষ্ঠাত আছে এই পেপাৰখনৰে, গতিকে সেইটো পেজলৈ যাওঁ। কিনো বা কি নিয়মাৱলী আছে ভালকৈ চাওঁ। 8 নম্বৰ পৃষ্ঠাত বাকীখিনি দিয়া আছে, অনলাইন যোগে পাঠ গ্ৰহণ কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক স্মাৰ্টফোন দিয়া হ'ব। কিন্তু বাকী যিমানখিনি ইয়াত খবৰ আছে ইয়াত বিশেষভাৱে ক'তো উল্লেখ কৰা নাই যে কেনেকুৱা ধৰণৰ কি নিয়মাৱলী থাকিব। হয়তো খুব সোনকালে অসম শিক্ষা বিভাগৰ পৰা নীতি নিৰ্দেশনা আহিব, কেনেকুৱা ধৰণৰ কোন ছাত্ৰ-ছাত্ৰীক বা দৰিদ্ৰ সীমা ৰেখাৰ তলত কিবা তেনেকুৱা পাৰ্চেণ্টেজ থাকিব নেকি ল'ৰা ছোৱালীসকলৰ, এই গোটেইখিনি নিয়মাৱলী খুব সোনকালে আহিব। মই তোমালোকক ভিডিঅ'ত আকাৰে মই জনাই থাকিম। তাই খুবেই ভাল খবৰ এইটো। ইয়াৰ উপৰি নেক্সট খবৰটো হৈছে যে ছাত্ৰ-ছাত্ৰীসকলৰ ক্লাছসমূহ একেবাৰে 6ষ্ঠ শ্ৰেণীৰ ওপৰৰ পৰা বুলি কোৱাৰ লগে লগে 6ষ্ঠ, 7ম, 9ম, দ্বাদশ শ্ৰেণীক আদি কৰি স্নাতক শ্ৰেণীসমূহ কেতিয়াৰ পৰা আৰম্ভ হ'ব বা কেনেকুৱা ধৰণৰ নিয়মাৱলী হ'ব তাৰ কথাও ইয়াত এই নিউজটোত উল্লেখ আছে। তাকে তোমাক অকণমান মই পঢ়ুৱাই শুনাওঁ। ইয়াত দিয়া আছে যে শিক্ষা বিভাগৰ বিষয়াসকলে মুখ্যমন্ত্ৰীক জানিবলৈ দিয়ে যে 6ষ্ঠ, 7ম, 9ম আৰু 10ম শ্ৰেণীৰ পাঠদান সপ্তাহৰ সোম, বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে 8ম, 10ম আৰু একাদশ শ্ৰেণীৰ পাঠদান কৰা হ'ব মঙল, বৃহস্পতি আৰু শনিবাৰে। একেদৰে স্নাতক প্ৰথম, তৃতীয় আৰু প্ৰথম ষান্মাসিকৰ অৰ্থাৎ ছেমিষ্টাৰৰ কথা কোৱা গৈছে, ফাৰ্ষ্ট ছেমিষ্টাৰ, থাৰ্ড ছেমিষ্টাৰ আৰু ফিফথ ছেমিষ্টাৰৰ পাঠদান ক্ৰমে সপ্তাহত 2 দিন, 3 দিন আৰু 4 দিনকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। মূল কথা আছিল এইখিনিয়ে। ইয়াৰ উপৰি যদি আৰু নতুন কিবা ইনফৰমেশ্যন পাওঁ নিশ্চয় তোমালোকক মই জনাই থাকিম। এনেদৰে লাগি থাকিবা মোৰ ভিডিঅ'সমূহত। খুব সোনকালে নতুন এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।